এই আইলা আঞ্চলিক কাউন্সিলৰ সাধাৰণ সম্পাদক হিচাপে এই লকডাউন বন্ধৰ যি ঘোষণা কৰিছে আমাৰ ভাৰত চৰকাৰে, ৰাজ্য চৰকাৰে, এই বস্তুটো লৈ আপোনালোকে ৰাইজৰ মাজত কিমান সজাগতা সৃষ্টি কৰিছে? হয়, আমি বিভিন্ন জেগাত জনসমাগম দেখা পাইছোঁ। এই লকডাউনৰ সময়ত বিশেষকৈ আমাৰ অসমতো যেনেধৰণে কৰোণাৰ প্ৰভাৱ পৰিছে, সেইকাৰণে আমি সকলো ৰাইজক অনুৰোধ কৰিছোঁ এতিয়াও যাতে ছ'চিয়েল ডিষ্টেঞ্চটো বজাই ৰাখে সকলোৱে, সেইটো আমি আশা কৰিছোঁ। আৰু আমি একেবাৰে দুখীয়া শ্ৰমিকসকলক গতিকে আমি অলপ পেকেজিং অলপ দিয়াৰ ব্যৱস্থা কৰিছোঁ। চাউল থাকিব, মিঠাতেল থাকিব আৰু দালি থাকিব, নিমখ থাকিব। গতিকে এইখিনি বস্তু আমি ৰাইজক আমি আজি থানাত যাই কিনে বস্তুখিনি পাৰ্মিশ্যন এটা আনিছোঁ। গতিকে এইখিনি আমি ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিম দুখীয়া মানুহখিনিক। আৰু লগতে সকলো ৰাইজক এটাই আমি আহ্বান কৰোঁ যে সকলো ৰাইজে যাতে আমাৰ যিটো পৰামৰ্শ চলি আছে, চৰকাৰৰ যিটো পৰামৰ্শ যাতে মানি চলে, আমাৰ ছ'চিয়েল ডিষ্টেঞ্চটো সদায় যাতে বজাই ৰাখে, এইটোৱে আমাৰ আহ্বান। আপোনালোকে এই আইলা অঞ্চলত কেনেধৰণৰ সজাগতা সৃষ্টি কৰিছে? হয়, আমাৰ যিবিলাক মানে আঞ্চলিক পৰ্যায়ৰ এই সমিতিৰ যিখিনি মানুহ আছে, সভাপতি সম্পাদক, তেখেতসকলক আমি ফোনযোগে জনাইছোঁ। যিসকল অশিক্ষিত মানুহে এই লকডাউন সম্পৰ্কে অৱগত নহয়, গতিকে সেইসকলক সচেতনভাৱে থাকিবলৈ আমি আহ্বান জনাইছোঁ। আৰু প্ৰতিটো গাঁও সভাৰ সভাপতি সম্পাদকে ইয়াৰ এক পদক্ষেপ ল'ব বুলি আমাক জনাইছে।